হেল্ল' ইউটিউব ফ্ৰেণ্ডসকল, বলক ভিডিঅ'টো আৰম্ভ। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল, ল'ৰাবোৰে আমাক কোনটো পজিশ্যনত দিলে আমি ভাল পাওঁ? ইয়াৰ উত্তৰটো হ'ল, ভৰি দুটা দাঙি বা কুকুৰৰ দৰে বেগেৰে কৰিলে ছোৱালীবোৰে ভাল পায়। নেক্সট কুৱেশ্যন, ছোৱালীবোৰ কেতিয়া যিমান মিলন কৰাৰ পিছতো সন্তুষ্ট নহয়? ইয়াৰ উত্তৰটো হ'ল, ল'ৰাবোৰে নিজৰ মাল পানী যৌনিখনৰ ভিতৰত নেপেলালে কেতিয়াও সন্তুষ্ট নহয়। নেক্সট 3 নম্বৰ প্ৰশ্ন, যৌন মিলনৰ সময়ত ছোৱালীৰ ছেক্স উঠিছে বুলি কেনেকৈ গম পাব? ইয়াৰ এনচাৰটো হ'ল, ছোৱালীৰ গাখীৰকেইটা যিমান জোৰে টিপিলেও ছোৱালীজনী যদি একো নকয় তেন্তে গম পাবা যে তাইৰ ছেক্স উঠি গ'ল। নেক্সট 4 নম্বৰ প্ৰশ্ন, 1 ঘণ্টালৈকে কেনেকৈ কৰিব? ইয়াৰ উত্তৰটো হ'ল, 15 মিনিটমান আপুনি ছোৱালীজনীৰ সৈতে ধৰাধৰি খোৱাখুই কৰি মাল পানীখিনি পেলাই দিব, তাৰপিছত আৰম্ভ কৰিব। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব নাপাহৰিব আৰু ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব।